আমাৰ ভাৰতৰ মহিলাসকলে লাহে লাহে ইনফাৰ্টাইল অৰ্থাৎ বাচ্চা জন্ম দিব পৰা ক্ষমতা হেৰুৱাই পেলাইছে নেকি? ইনফাৰ্টাইলিটিক লৈও আমাৰ সমাজত বিভিন্ন অন্ধবিশ্বাস চলি আহিছে। 2021 চনত উত্তৰ প্ৰদেশৰ শ্বাহজাহানপুৰত এগৰাকী মহিলাক বাচ্চা জন্ম দিব নোৱাৰাৰ কাৰণে হাজবেণ্ডে এজন বাবাৰ ওচৰত লৈ যায় ট্ৰিটমেণ্ট কৰিবলৈ। সেই বাবাজনে মহিলাগৰাকীক ইমানেই টৰ্চাৰ কৰিলে, মহিলাগৰাকীৰ প্ৰাইভেট পাৰ্টছত গৰম লোহাৰ লগাই দিছিলে। অৱশেষত মহিলাগৰাকী মৰি থাকিলে। 2023 চনত এগৰাকী মহিলাই চিলিং ফেনত ফাঁচি লগাই আত্মহত্যা কৰিছিলে, কাৰণ তেওঁৰ পৰিয়ালৰ মানুহে তেওঁক বাচ্চা জন্ম দিব নোৱাৰাৰ কাৰণে বহুত টৰ্চাৰ কৰিছিলে। 2015 চনত এহাল দম্পতীয়ে ছুইচাইড কৰি ল'লে, কাৰণ তেওঁলোকৰ বাচ্চা হোৱা নাছিলে। এই দুখটো সহ্য কৰিব নোৱাৰি তেওঁলোকে মৰি যোৱাৰ পথ বাছি ল'লে। এনেকুৱা আৰু কিমান ইনচিডেণ্ট ডেইলি বেচিছত আমাৰ দেশত ঘটি থাকে চাগে, যোনবোৰ নিউজত নাহে। আপুনি যদি আপোনাৰ আশে পাশে চাই, IVF ক্লিনিকবোৰৰ পৰিমাণ হঠাৎ বাঢ়ি গৈছে। ইয়াৰ পৰা আপুনি অনুমান লগাব পাৰে আমাৰ দেশত ইনফাৰ্টাইলিটি কি লেভেলত বাঢ়ি গৈ আছে। কিয় আমাৰ দেশৰ মহিলাসকল ইমান বেছি ইনফাৰ্টাইল হৈ গৈ আছে? আজিৰ এই ভিডিঅ'টোত জানিবলৈ চেষ্টা কৰিম। নমস্কাৰ, বিজ্ঞান চেনেলৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম। মেনপ'জ কি হয়? মেনপ'জ হৈছে এটা নেচাৰেল কণ্ডিশ্যন, যেতিয়া মহিলাসকলৰ বয়স হৈ যায়, তেওঁলোকৰ মাহেকীয়া বা পিৰিয়ডছ হোৱা বন্ধ হৈ যায়। এইটো এৰাউণ্ড 50 বছৰৰ ওচৰে পাজৰে হয়। কিন্তু দ্য হিন্দুৰ এটা ৰিপৰ্ট মতে আমাৰ দেশৰ 4% মহিলাই আৰ্লি মেনপ'জ এক্সপিৰিয়েঞ্চ কৰে। মানে বয়সতকৈ আগতে 29ৰ পৰা 34 বছৰৰ ভিতৰতে মাহেকীয়া হোৱা বন্ধ হৈ যায়। আৰু যদি মাহেকীয়া হোৱা বন্ধ হৈ যায়, তেতিয়া এগৰাকী মহিলাই নেচাৰেলি প্ৰেগনেণ্ট হ'বই নোৱাৰে। যেনেদৰে পুৰুষসকলৰ বডিত স্পাৰ্ম ফৰ্মেশ্যন হয়, তেনেদৰে মহিলাসকলৰ বডিত এগ ফৰ্মেশ্যন হয়, যোনটো ৰিপ্ৰডাকশ্যনৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট। যেতিয়া স্পাৰ্মবোৰে গৈ এগবোৰ ফাৰ্টিলাইজ কৰে, তেতিয়া এগৰাকী মহিলাই কনচিভ কৰে, অৰ্থাৎ প্ৰেগনেণ্ট হয়। কিন্তু এটা ৰিপৰ্টৰ মতে আজিকালি মহিলাসকলৰ বডিত বহুত কম এগ ফৰ্মেশ্যন হয়, যাৰ জহত ইনফাৰ্টাইলিটি বাঢ়ি গৈ আছে। এনেকুৱা কি হৈ গ'ল যে আজিকালি মহিলাসকলে এগ ফৰ্মেশ্যন কৰা ক্ষমতা হেৰুৱাই পেলাইছে? ইয়াৰ চিধা চাধা এনচাৰ হৈছে আজিৰ দিনৰ মডাৰ্ণ লাইফষ্টাইল। ৰিজন নম্বৰ 1, এটা ৰিপৰ্টৰ মতে যোনসকল মহিলাই চাকৰি কৰে তেওঁলোকৰ বেছি ইনফাৰ্টিলিটি হোৱা দেখা গৈছে এজ কম্পেয়াৰ্ড টু হাউচৱাইফছ। কাৰণ চাকৰি কৰা মহিলাসকলে বেছি ষ্ট্ৰেছ আৰু টেনশ্যন লয়, যাৰ জহত ছেক্স হৰম'নছ যেনে ইষ্ট্ৰজেন আৰু প্ৰজেষ্টেৰনৰ বেলেঞ্চ ডিষ্টাৰ্ব হয়। হৰম'নেল ইমবেলেঞ্চৰ কাৰণে এই সমস্যাবোৰ আৰম্ভ হয়। ৰিজন নম্বৰ 2, আজিকালি বহু মহিলাই স্মকিং কৰে। এটা ৰিপৰ্টৰ মতে আমাৰ দেশৰ মহিলাসকল ৱৰ্ল্ডৰ 2nd লাৰ্জেষ্ট স্ম'কাৰ্ছ হয়। স্মকিং কৰিলে এণ্ড্ৰজেন নামৰ হৰম'নটো শৰীৰত বাঢ়ি যায়, যি ইষ্ট্ৰজেন হৰম'নৰ বেলেঞ্চ ডিষ্টাৰ্ব কৰে। এগেইন হৰম'নেল ইমবেলেঞ্চৰ জহত এই সমস্যাবোৰ আৰম্ভ হয়। ৰিজন নম্বৰ 3, আজিৰ দিনত প্ৰায় সকলো মহিলাই মাহেকীয়াৰ সময়ত চেনিটেৰী পেড ব্যৱহাৰ কৰে। এটা ৰিচাৰ্চৰ মতে কিছুমান চেনিটেৰী পেডত এনেকুৱা কিছুমান কেমিকেলছ থাকে, যেনে থেলেটছ আৰু পেৰাবিনছ, যি ইনফাৰ্টিলিটি ট্ৰিগাৰ কৰে। ৰিজন নম্বৰ 4, আজিকালি যেনেধৰণৰ খাদ্য আমি খাওঁ, পিজ্জা, বাৰ্গাৰ, ফাষ্টফুড, এইবোৰতো বিভিন্ন কেমিকেলছ থাকে, যি মহিলাসকলৰ ইনফাৰ্টাইলিটিৰ কাৰণে ৰেছপনচিবল হয়। ৰিজন নম্বৰ 5, মহিলাসকলে মেকআপ কৰিবলৈ যি কছমেটিক্স ব্যৱহাৰ কৰে তাতো বিভিন্ন কেমিকেলছ থাকে। এটা ৰিচাৰ্চত ডাঙৰ ডাঙৰ বিউটি ব্ৰেণ্ডছবোৰৰ প্ৰডাক্টছত কেমিকেলছ ধৰা পৰিছে। এই কেমিকেলছবোৰে ইনফাৰ্টাইলিটি ট্ৰিগাৰ কৰে। এতিয়া ইনফাৰ্টাইলিটিৰ পৰা কেনেকৈ বাচিব পাৰি? এই সমস্যাটোৰ পৰা বাচিবলৈ ষ্ট্ৰেছ লোৱা কম কৰিব লাগিব। ইয়াৰ আটাইতকৈ ভাল উপায়টো হৈছে য়োগা আৰু মেডিটেশ্যন। স্মকিং বন্ধ কৰিব লাগিব, জাংক ফুড আৰু ফাষ্ট ফুড এৰি হেল্ডি খাদ্য খাব লাগিব, আৰু যিমান পাৰে সিমান কম কছমেটিক্স ব্যৱহাৰ কৰিব লাগিব। দেখিলে কেনেকৈ আমাৰ মডাৰ্ণ লাইফষ্টাইলটোৱে আমাৰ শৰীৰটোৰ ক্ষতি কৰে। আশা কৰিছোঁ এই ভিডিঅ'টোৰ পৰা আপুনি কিবা শিকিব পালে। এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' চাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। আজিলৈ ধন্যবাদ।